Welcome back to our YouTube channel Rupoi Assam. মানে আজিকালি ইউটিউবাৰ বহুত বেছি কথা বেছি কৈ লাভ নাই হাগুৰা মুতুৰা পাদৰা সকলে ইউটিউবাৰ হৈছে ময়ো তাৰ মাজত ময়ো এটা গতিকে কথা বেছি নকওঁ আমি তাৰমানে কিহৰ ওপৰত ভিডিঅ'টো কৰিম সেইখিনি কথা ৰ'ব ভিডিঅ'টো মানে ঠেলি নিদিব তাৰমানে আমি ভিডিঅ'টো কৰিম মানে অতিপাত মৰমে যে ল'ৰা ছোৱালীক নষ্ট কৰে মানে অতিপাত মৰমৰ ফলত যে ল'ৰা ছোৱালীৰ জীৱন সৰ্বনাশ হ'ব পাৰে তাৰে এটা দৃষ্টান্তমূলক উদাহৰণ আপোনালোকৰ মাজত আমি ভিডিঅ' যোগে দাঙি দিওঁ आज की मेरी पूरी कर जल्दी हो जाएगी हां वीडियो में जा वाह गाड़ी को हो गया मोरे आगे तो मैं रात की मैं जमा नहीं हो ना और क्या हो तो जमा की टेंशन नो हां बाबू ओए बाबू छोटा गाड़ी जोड़ गाड़ी कागज हेलमेट की हो हेलमेट लगे আমি বুড়া মানুষের কথা গাড়ি চলাও হেলমেট নালগে চেংরা চলিয়া কথা গাড়ি চলা কি হেলমেট লাগে হেলমেট না হেলমেট নহয় দেড় দিন দুই দিন বস্তু কথা মাথা চলি কি ঘুরি ঘুরি লাগে দেখাবো চাবি দিলু কাগজ দিলু এইখান তোর দিবদা বহি আছে তেনু লগাই দিব আহিলো অলপ আপোনাৰ তাকে ক'বা কি কবাইছ আপোনালোকৰ ল'ৰাটো গাড়ী এখন দিছি না গাড়ী দিছো বাপৰে বাপ মোৰ কাষেদি ডিংকিয়া গেছি জিংকে গেছি মানে এটা কথা আমার তার কন্ট্রোল ক্যাপাসিটি ভাল মই উঠি গম পাইছো তারপরে গাড়ি আমার সুপার চলা মানুষ নাই মই তাৰ গাড়ীৰ পৰা নামি পেচাব কৰিব পাৰি গেছো কি লগা জিংকে নিছি ইমান ধুনীয়াকৈ চলাই ইমান ধুনীয়াকৈ আমার সুপার নাই এনে চলি আপোনাক কৈ লাভ নাই যাওক যাও তুমি ক'ত যাবা যাও নৰে যাও আমাৰ তাত গাড়ী চলবা সুপাৰ খাইও লিপ আছ ওপনে যোৱা আছো চেৰাখন লৈছো পারমিশন দাদা করবা আইলা হে দেখা পাই হলে যাচোন তোৰ কাম কৰি যা মজা কি আহিলা আহিলো মানে এতিয়া কথাটো নকলেও নহয় হিচাপত আহিলো তোমাৰ চলি এটা গাড়ী কিনিছ নেকি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছি হয় নেকি গাড়ীখন নিদিলেও বেয়া দেখি না আচ্ছা বুজি পালো গাড়ীখন দিয়া ভাল হৈছে সময়ৰ অভাৱ ফটকে যাব পাৰে কলেজত বা ফটকে বজাৰত যাব পাৰে সেইটো ভাল হৈছে কিন্তু বৰ স্পীডত চলাই দেখোন আমাৰ তাৰ কণ্ট্ৰল কেপাচিটি ভালা কি বহুত স্পীড চলে 89 থাকে সৰু কথা আচ্ছা আচ্ছা সেইটোতো কথা নাই কিন্তু হেলমেট চেলমেট নোহোৱাকৈ দুদিনো দেখা পালো এটা হেলমেটটো কি বস্তু হেলমেটটো আৰু তোমাৰ আৰু পুলিচৰ আৰু ফাইনৰ পৰা বাচি থকাৰ কাৰণে পিন্ধা বস্তু এইটো আৰু হেলমেটটো আৰু এনে মাথা তালৈ থকা বস্তু নহয় না পুলিচৰ ফাইন দিয়া কথাটো তুমি ভুল বুজিছ নিজৰ চেফটিৰ কথা আছে না এটা নাই পৰি গ'ল মাথাটোতো বাচিব লাগিল সেইকাৰণে গভৰ্ণমেণ্টে এইটো ওলাইছে নহয় দে আমাৰ তাৰ এক্সিডেণ্ট নহয় জানে নাই চলবা চকুত কালি কথা লৈ বোলে লিপে এই ল'ৰাটোক গাড়ী এখন কিনি দিছি আলোচনা হৈছে স্বাস্থ্য ভাল বুলি ক'লে আলোচনা কৰি থাকে মানুহ স্বাস্থ্য ভাল বুলি ক'লে আশীৰ্বাদ আৰু স্বাস্থ্য বেয়া বুলি কোৱাটো এটা অভিশাপ গাড়ীৰ ক্ষেত্ৰত আৰু মই তোমাক আৰু নকওঁ ইমান এডভান্স নেদাওঁ তুমি অলপ চেষ্টা কৰিবাচোন দাচোন তুমি ডাঙৰ হিচাপে এতিয়া কৈছ মই তাক হেলমেটটো নোহোৱাকৈ অলপ নিজৰ অসুবিধা হয় পুলিচৰ কাৰণে ফাইন দিয়াটো সৰু কথা পইচা দিবা পাৰি কিন্তু নিজৰ জীৱনটোতো কিনিব নোৱাৰি নহয় পইচা দি সেইটো কাৰণে ক'লো আৰু তোমাক নিজৰ বুলি ঘৰৰ ওচৰৰ মানুহ 500,000 টাকাত পায় আজিকালি নিজৰ চেফটিৰ কাৰণে মই ক'লো আৰু তোমাক হ'ব ব্যৱস্থা কৰিম মই ঠিক আছে মই আহোঁ দে মই আহোঁ ক'ত যাওঁ বাজাৰৰ পৰা ৰবা বাজাৰত যা হেৰি হেলমেটটো লৈছে না পুলিচ দেখা বুলি পিন্ধি ল'বি দেই লাগে হাতত আছে কথা নাই যা সোনকালে আহিবি দেই গধূলি নকৰিবি কিন্তু নজৰা কাম কৰে তেনু লগা কক গেলে তেনু লগাকে পাছত বহিলো হেলমেট এটা পিন্ধা দি মাথা তালে লৈ বুঝছে না যা
ভালে লিপলিপদা আপোনালোকৰ বাবুৰ এক্সিডেণ্ট হৈছে মাথাটো গটা ফালে কিছু লগত ক'ব লৈছি আপুনি কথা পাৰ দিয়ক হেল্ল' লিপলিপদা আপোনালোকৰ বাবু মাৰা গেলে ৰাইটক আৰু বহুত চেষ্টা কৰিছিল ডক্টৰ নাপাইছিলা ভালকে উঠে দি কলাত লো নামবে কাৰোবাৰ কোনোবা কলাত লো কলাকেইটা উঠাই হাল্লা নকৰবি মেডিকেল নি মেডিকেল নাকামবি বাবু কি ভুল করিল বাবু মোর ভুলের কারণে তোর জীবন তো গলাই বাবু তো মই মেট্রিক পাস করার লগে লগে এখন বাইক কিনে দিছে বাবু মই ভুল করিনি বাবু রাইট কর আপুরা প্যার হইতা ভুল ন করিব মেট্রিক পাস করার লগে লগে লোরাকে কোন বাইক কিনে দিয়ার কোনো দরকার নাই বাবু আপনারকে ওইটু ভুল ন করি গোরাই অতি গৰমত দেহা নষ্ট অতি মৰমত ল'ৰা ছোৱালী নষ্ট তাৰমানে লিপলিপে অতি মৰমত তাক মেট্ৰিক পাছ কৰাৰ লগে এখন বাইক কিনি দিছিল আৰু হেলমেটটো এটা তাৰমানে পুলিচৰ ফাইনৰ পৰা বচাৰ কাৰণে এটা বচা সামগ্ৰী বুলি কৈছিল আচলতে সেইটো নহয় ৰাইট আপোনালোকে যদি দুচকীয়া বাহন যদি আপোনালোকে চলায় তেতিয়াহ'লে হেলমেটটো আপোনালোকে পৰিধান কৰক দুচকীয়া বাহনৰ অবিচ্ছেদ্য অংগ হ'ল হেলমেট গতিকে হেলমেট অবিহনে আপোনালোকে যাত্ৰা নকৰিব তেনেকুৱাকৈ আৰু কোনে কিমান লিপলিপে কিমান বাবু হেৰুৱাই আছে তাৰ কোনো ঠিকনা নাই গতিকে আপোনালোকেও লিপলিপৰ দৰে ভুল কৰি আপোনালোকৰ বাবুক নেহেৰুৱাব যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ